নমস্কাৰ আকৌ এটা আহি গ'ল নতুন ডিজাইন জিপছাম সিলিঙৰ আমি এতিয়া বৰ্তমান কাম কৰি আছো আৰু এয়া লগাই আছো বৰ্তমান এতিয়া আমি সাইডৰ যেটো নিকি ট্ৰে সাইডৰ ট্ৰেটো হোৱাৰ পাছত আৰু এটা ডিজাইন আছে মাজত মই দেখুৱাই আছো বাৰু আপোনালোকক এয়া ট্ৰে কাম সম্পূৰ্ণ হ'ল আৰু এতিয়া মাজৰ ডিজাইনটো আপোনালোকক দেখুৱাই আছো এই মাজৰ এটা ডিজাইন হ'ব এৰ স্কেল মাৰা হৈছে আৰু গোল মানে রাউন্ড ডিজাইন এটা হ'ব ইয়াত ইয়াতে এটা রাউন্ড সম্পূৰ্ণ হ'ল আৰু এটা রাউন্ড আছে যেটাৰ মাজৰ লগাবৰ কাৰণে জিপছাম বোৰ্ড পেন কৰি আছে পেন কৰি কিনি ইয়াতে লগালে ইয়াতে দুই সাইডে লগোৱা হৈ গ'ল ওপৰ লগোৱাৰ কাৰণে জিপছাম বোৰ্ডটো এতিয়া কাটিং কৰা হ'ব কাটিং কৰি কিনে আমি লগাম बोर्डखन सम्पूर्ण काटा हल काटा होৱাৰ পাছত এটো ৰাউন্ড গল ৰাউন্ড ডিজাইনটো যাব এতে ওপৰত এই ৰাউন্ডটো হোৱাৰ পাছত সাইডত বি তিনিটা উলাই দিয়া হৈছে তিনিটাকে দুই সাইডে উলাৱা হ'ব আৰু এইখন যে কাটিং হৈ আছে তাৰ হেই ওপৰত লাগিব মানে যিকিটা নি গ্যাপছ আছে তাতে মাৰা হ'ব এইখান সম্পূৰ্ণ ডিজাইনটো হোৱাৰ পাছত আমি এটা পিওপি পেৰিছ লগাইলো আৰু ডিজাইনটো যদি ভাল লাগিছে আপোনালোকে কন্টাক্ট কৰিব পাৰে মই ডিসপ্লে নাম্বাৰ দিয়ে দিছো আৰু মোৰ ফেসবুক পেজটো আপোনালোকে ফলো কৰি থব হোম ডিজাইনাৰ টংলা বুলি আছে আৰু মোৰ ইউটিউব চেনেল এটাও আছে কনকন ষ্টাইৰি বুলি আপোনালোকে সাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই ইমানে আছিল লগ পাম অন্য এটা ভিডিঅ লৈ আৰু ডিজাইন চাবলৈ পাব আপোনালোকে আৰু সম্পূৰ্ণ ফিনিশিং হোৱাৰ পাছত ডিজাইনটো হ'ব এটো